এনপি প্ৰডাকশ্যনৰ দ্বাৰা প্ৰকাশিত প্ৰথমটি কবিতা মায়াময় এই জোনাকী ৰাতি। লিখনি নীলিম কুমাৰ গোস্বামী, পাঠ কৰিছে প্ৰবাল গোস্বামী। মায়াময় এই জোনাকী ৰাতি, শেৱালি ফুলৰ সুবাস লৈ কতেনো আছা তুমি মোৰ সপোন হৈ। হৃদয়ৰ পৰা নিগৰে মোৰ নিয়ৰ সিক্ত চেঁচা মৰমৰ নৈ। কাষলৈ আহা তুমি পুৱাতিৰ ৰ'দালি হৈ, জীয়াই থাকিম আজীৱন তোমাৰ জীৱনত, শীতৰ হেঙুলীয়া ৰ'দৰ প্ৰতিটো পল হৈ। ফৰকাল নিশা তৰাৰ তীৰবিৰণে শুনাব মোৰ কথা, চন্দ্ৰত থকা দাগবোৰেও বুজাব মোৰ জীৱনৰ ব্যথা 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 ব্যথা। কুঁৱলী আৱৰা মোৰ অতীতৰ জীৱন, পাহৰিব খোজো কিন্তু কিয় জানো পাহৰিব পৰা নাই অতীতৰ সেই দুখৰ নৈখন। চকুত ফুলিছে মোৰ তোমাক পোৱাৰ সপোন, জীৱন গানত ঢালি যাবা তুমি সুৰৰ সপোন। দুচকুত এতিয়া মোৰ চন্দ্ৰময় পোহৰ, জীৱনত আহি তুমি কৰিলা নিশাতি পোহৰ।